কথাকলি নৃত্য ভাৰতৰ অন্যতম শাস্ত্ৰীয় নৃত্য কলা। এই নৃত্যৰ জন্মস্থান হৈছে কেৰালা। কথা বা কথ শব্দৰ অৰ্থ কাহিনী আৰু কলি শব্দৰ অৰ্থ অভিনয়। সামগ্ৰিকভাৱে কথাকলি শব্দৰ আভিধানিক অৰ্থ অভিনয় বা নাটক। এই নৃত্যৰ উদ্ভৱ হয় সপ্তাদশ শতিকাত। তৎকালীন কেৰালাৰ কোট্টাৰাকাৰাৰ ৰজা কেৰল বৰ্মাই কাষৰীয়া চামুৰি ৰাজ্যত প্ৰচলিত কৃষ্ণনাট্য নৃত্য প্ৰদৰ্শনৰ বাবে সেই নৃত্যৰ প্ৰতিষ্ঠাতা চামুৰি ৰাজ মানবেদ ৰজাক নিমন্ত্ৰণ কৰিছিল। কিন্তু সমগ্ৰ দক্ষিণ ভাৰততে তেওঁৰ নৃত্যৰ মূল বুজা কোনো নাই বুলি চামুৰিৰাজে কেৰল বৰ্মাৰ নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰে। ইয়াতে অপমানিত হৈ কেৰল বৰ্মাই নিজাকৈ ৰাম অট্টম নামেৰে এক নৃত্যৰ প্ৰচলন কৰে। ঘাইকৈ শ্ৰীৰামচন্দ্ৰৰ চৰিত্ৰক লৈ ৰচিত ৰাম অট্টমৰ মূল বিষয়বস্তু ৰামায়ণ শিৱপুৰাণ ভাগৱত আদিৰ পৰা আহৰণ কৰা হৈছে। থেংকছ ফৰ ৱাচিং। লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ।